আজিৰ এই সংবাদ মেলত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক মই নমস্কাৰ জনাইছোঁ। ইয়াত উপস্থিত আটাইখিনিকে মই নমস্কাৰ জনাইছোঁ। আজি চাওক আপোনালোকে, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে বিগত 40 বছৰ জাতিৰ মৌলিক অধিকাৰৰ কাৰণে আজি মাত মাতি আহিছে, জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতি আহিছে, জাতিৰ অধিকাৰ আৰু উন্নতিৰ কাৰণে মাত মাতি আহিছে। গতিকে আৰু অহা দিনতো তেনেকৈ কৰি যাব। কিন্তু আমি চাবলৈ পাইছোঁ, আমাৰ পৰিলক্ষিত হৈছে যে কিছুমান ৰাজনৈতিক দলৰ কিছুমান মুষ্টিমেয় নেতাসকলে ইতিমধ্যে তেওঁলোকে হতাশাগ্ৰস্ত হৈ, মই ৰাজনৈতিক দলৰ কথা কোৱা নাই, কিছুমান মুষ্টিমেয় নেতাসকলে হতাশাগ্ৰস্ত হৈ কিছুমান দলৰ আজি ইয়াতে বিগত 20 বছৰ হ'ল আঞ্চলিক অঞ্চল এখন আছে, তাৰ উপৰিও অন্য কোনো সংখ্যালঘু জাতি জনগোষ্ঠীৰ কোনো সংগঠন নাই। কিন্তু আজি এই ক্ষেত্ৰত ইলেকশ্যন নিৰ্বাচন, BTC পৰিষদ নিৰ্বাচন অহাৰ কাৰণে আজি কিছুমান চক্ৰান্তমূলকভাৱে কিছুমান মুষ্টিমেয় কিছুমান নেতাই আজি পুনৰ এখন ABMC গঠন কৰাৰ কাৰণে তেওঁলোকে কৰে নকৰে নাজানো, তেওঁলোকে পৰিকল্পনা হাতত লৈছে। গতিকে এই ক্ষেত্ৰত আমি তেওঁলোকক গৰিহণা জনাইছোঁ, যিসকল মুষ্টিমেয় ব্যক্তিয়ে এইটো পদক্ষেপ লৈছে। কাৰণ আমচি ইতিমধ্যে সকলো কাম কৰি আছে, অসম বেচিছতো কৰি আছে, আমচি সকলোৱে ভূমিকা লৈ আছে। গতিকে এই ক্ষেত্ৰত এনেকুৱা নিকৃষ্ট যিসকল নেতাই এইবিলাক দায়িত্ব লৈছে, নিকৃষ্ট নেতাসকলক মই এই ক্ষেত্ৰত গৰিহণা জনাইছোঁ। তেওঁলোকে আচলতে নেতাৰ যোগ্য নহয়, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আজি এইবিলাক কৰি আছে। আমি তেওঁলোকক কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এটা কথা জনাইছোঁ কি যে এই মুহূৰ্তত তেওঁলোকে এই ব্যৱস্থা কিয় লৈছে, নিশ্চয় তেওঁলোকৰ কিবা কমজোৰি আছে। বিগত দিন তেওঁলোকে ৰাজনীতি কৰি গ'ল, কিছুমান ৰাজনৈতিক দলে। তেওঁলোকে এতিয়া মানুহৰ তাত যাব নালাগে, মানুহে তেওঁলোকৰ ওচৰত যাব। কিন্তু তেওঁলোকৰ কিছুমান কৰ্মীৰ কৰ্মক্ষেত্ৰত আজি তেওঁলোকে ইমান হতাশাগ্ৰস্ত হৈছে। আজি আমছুৱে ইতিমধ্যে যোৱা 18 তাৰিখে বিজনী আম্বেদকাৰ ভৱনত এখন সভা দিছিলে BTC নিৰ্বাচনৰ ক্ষেত্ৰত। তাতে আমাৰ আমছুৱে কেন্দ্ৰীয় সমিতি এটা ভূমিকা লৈছে যে আমি 6 দফীয়া দাবী এটা আমি যিকোনো দলকে আমি দিম, আৰু সেই দাবীটো যদি প্ৰত্যক্ষভাৱে সম্পূৰ্ণকৈ যদি আমাক ৰাজহুৱা কৰি দিয়ে, মোক স্পষ্টীকৰণ দিয়ে যে নাই, এই দাবীখিনি আমি মানি লৈছোঁ, আৰু সেই দাবী মতেহে আমি সেই দলৰ হৈ আমি কাম কাজ কৰি যাম। কিন্তু তাৰ আগতে আমি সকলোকে আহ্বান জনাইছোঁ, সকলো দলকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে, যে সকলো দলৰ নেতা পালি নেতাসকলে ইতিমধ্যে একেবাৰে অস্থিৰ বিস্থিৰ হৈ গৈছে। তেওঁলোকে অস্থিৰ বিস্থিৰ হ'ব নালাগে, সকলোকে ঠাণ্ডা হওক। সকলো জাতীয় জনগোষ্ঠীৰ ছাত্ৰ সংগঠনসকলে ছাত্ৰ সংগঠনৰ ওপৰত ভৰসা কৰে, সকলো বেলেগ জাতি জনগোষ্ঠীবিলাকে। গতিকে আমাকো আপোনালোকে ভৰসা কৰক। আমিও সংখ্যালঘু জাতিৰ জনগোষ্ঠীৰ মৌলিক অধিকাৰৰ কাৰণে, সাৰ্বভৌমত্বৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন আন্দোলন আমি কৰি আছোঁ, বিভিন্ন আলোচনা বিলোচনা আমি কৰি আছোঁ। গতিকে ৰিচেণ্টলি আমাৰ মাজত এটা সিদ্ধান্ত হ'ব, আমাৰ এটা 6 দফীয়া দাবী এখন যিকোনো দলৰ ওচৰত যাব, আৰু সেই দাবী মানি লৈ যেতিয়া ৰাজহুৱা স্পষ্টীকৰণ দিব, সেই দলক দিব, তেতিয়াহে আমি সেই দলক আমি সমৰ্থন কৰিম। গতিকে আমাৰ নুনাই চেৰফাংবাসীক সকলো ৰাজনৈতিক নেতা, পালি নেতা, সৰু ডাঙৰ হওক, আমি আহ্বান জনাইছোঁ যে আপোনালোকে বিভিন্ন বিভ্ৰান্তিমূলকৰ কাম কাজ কৰা, কথা কোৱা আপোনালোকে বন্ধ কৰক, আৰু আপোনালোকে আমাক অলপ ভৰসা কৰক। কাৰণ আপোনালোকে যদি আমাক ভৰসা নকৰে, নিজৰ ভৰিত নিজে কোঠাৰ মাৰিব লাগিব। কাৰণ আমি আমাৰ জাতিটোৰ ভৱিষ্যত চিন্তা কৰি কেনে, ভৱিষ্যত নিশ্চয়তা চিন্তা কৰি বা অধিকাৰ চিন্তা কৰি কেনে আমি কাম কৰি গৈ আছোঁ। গতিকে আপোনালোকক আমি আহ্বান জনাইছোঁ, আপোনালোকে সম্পূৰ্ণভাৱে যেতিয়ালৈকে BTC আমি যেতিয়ালৈকে আপোনালোকক, আমাৰ জাতিটোক যেতিয়ালৈকে আমি আমাৰ সিদ্ধান্তটো নিদিম, তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ ভূমিকা নল'ব বুলি আমি আহ্বান জনাইছোঁ। যিসকল বুজি পাব তেওঁলোকো ল'ব, যিসকল বুজি নাপায় তেওঁলোকে মূৰ্খামি কৰিব, তেওঁলোকক আমি গৰিহণা আমি জনাবলৈ আমি বাধ্য হ'ম। গতিকে এই মুহূৰ্তত সকলোৱে এটা আমাৰ যিখিনি সংখ্যালঘু আমাৰ নুনাই চেৰফাঙত আছে, গোটেইখিনি এটা পেণ্ডেলৰ তলত থাকক, সকলোৱে আমাৰ অস্তিত্বৰ কথা চিন্তা কৰক, চিন্তা কৰি কিনে কাম কৰক। আৰু যিবিলাক এতিয়া বৰ্তমান এটা নতুন দল, নতুন সংগঠন খুলিব বিচাৰিছে, ইমান দিনে খোলা নাই, এতিয়া কি কাৰণত বিচাৰিছে এইটো নাজানো, এইটো টোটেলি ভিত্তিহীন, এইটো কোনো ধৰণৰ উদ্দেশ্য নাই, এইটো ভিত্তিহীন। গতিকে আমি এই ক্ষেত্ৰত আমি তেখেতসকলক আহ্বান জনাইছোঁ যে তেখেতসকলে এই কামৰ পৰা বিৰত থাকি নিজৰ সন্মানটো নিজে ৰক্ষা কৰক। আৰু বাকী যিমান দলৰ নেতাসকল, আমাৰ সংখ্যালঘু জাতিৰ দলৰ নেতাসকল আছে, তেওঁলোকৰ
মুখৰ কথাবিলাক অকল হিচাপ কৰি কওক, যাতে আমাৰ জাতিৰ যাতে এটা অধিকাৰ থাকে, এটা সাৰ্বভৌমত্ব থাকে বা মৌলিক অধিকাৰ যাতে আমি পাওঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু সকলোকে এইবিলাক বিভ্ৰান্তিৰ কথাৰ পৰা বিৰত থকাৰ বাবে আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। আমি নিশ্চয় আমাৰ কেন্দ্ৰীয় সমিতিয়ে এটা ভূমিকা ল'ব, সেইমতে আপোনালোকে বাট চাই থাকক, তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। বাছ আমাৰ এখন বিজনেছ বিশেষ সভা এখন দিছিলে, তাতে আমাৰ বিভিন্ন আলোচনা হৈছে। যদিও আমি কেন্দ্ৰীয় সমিতিলৈ কেন্দ্ৰীয় সমিতিসমূহ বিষয়ববীয়া কেন্দ্ৰীয় সমিতিলৈ ঠেলি দিছোঁ, বা BTCত থকা যিমানখিনি জিলা সমিতি আছে গোটেইখিনি কেন্দ্ৰীয় সমিতিলৈ আমি ঠেলি পঠাইছোঁ, যে কেন্দ্ৰীয় সমিতিয়ে আমাৰ BTCত থকা আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ উপৰিও আৰু অন্যান্য জাতি জনগোষ্ঠীৰ মৌলিক অধিকাৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় সমিতি কিছুমান দাবী দিব। সেই দাবী যি দলে মানি ল'ব, মানি লৈ ৰাজহুৱা কৰিব বা স্পষ্টীকৰণ দিব, তেতিয়া আমি সেই দলক হৈ আমি অপেন ওলাই যাম। বাছ ইউপিপিএলে আপোনালোকৰ সম্প্ৰদায়ৰ 5জনকে কেণ্ডিডেট দিয়া হৈছে। এতিয়া আমি যদি হাগ্ৰামা মহিলাৰে দিয়া নাছিল আগত সময়ত, এতিয়া আপোনালোকে ইউপিপিএলে চাপোৰ্ট কৰিব? এতিয়া আমি ধন্যবাদ জনাইছোঁ ইউপিপিএল দলৰ মুৰব্বীগৰাকীক, যে তেওঁলোকে আমাক এটা প্ৰাধান্যতা ৰাজনৈতিক ক্ষেত্ৰত দিছে। কিন্তু আমি সেইখিনি এতিয়া আমি ইউপিপিএল দলক বা কাক সমৰ্থন দিম এই কথা আমি ক'ব নোৱাৰিম। আমাৰ কেন্দ্ৰীয় সমিতিয়ে নিশ্চয় BPF হওক বা হাগ্ৰাম বা ইউপিপিএলে হওক, তেওঁলোকৰ মুৰব্বীৰ লগত কথা পাতিব। আমাৰ যিটো 4 দফীয় যিটো আমাৰ দাবী যাব, 6 দফীয় যিটো আমাৰ দাবী যাব, এই দাবীটো মানি যি দলে ল'ব, সেই দফাটো এতিয়া আমি ক'ব নোৱাৰিম। এইটো আমাৰ কেন্দ্ৰীয় সমিতি দিব, যিহেতু আমি কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য, গতিকে আমি গোটেইখিনি আমাৰ সিদ্ধান্ত হোৱা নাই। সিদ্ধান্ত আহিলে আমাৰ হ'ব। ইতিমধ্যে আমাৰ চাৰ্টাৰটো আমাৰ ৰেডি হৈছে, আমাৰ গৈ পোৱা নাই। গৈ পালে আপোনালোকে নিশ্চয় পুনৰ আমি আপোনালোকক মাতিম, আপোনালোকক জনাম আমি। গতিকে আমি ধন্যবাদ জনাইছোঁ, তেওঁ আমাক বিভিন্ন আজি সুবিধা দিয়াৰ কাৰণে। আজি 5জনকৈ প্ৰাৰ্থী দিছে, আৰু বিভিন্ন ক্ষেত্ৰত যিখিনি কথা কৈ আছে ভাল কথাই কৈছে, কিন্তু পৰৱৰ্তীত কি হ'ব এইটো আমি নাজানো। গতিকে তেনেকৈ যাতে আৰু সকলো ক্ষেত্ৰত যদি দিয়ে, বা আমাৰ দাবী দফাগিলাও যদি তেনেকৈ যি দলে মানি লয়, কাম কৰি যায়, সেই দলক আমি সমৰ্থন কৰিম। কিন্তু বৰ্তমান যিটো আমাৰ এইটো BPF দল চলি আছে, এইটো বৰ্তমান চবৰে দল বুলি ক'ব লাগিব। এই দলে বিভিন্ন ধৰণৰ যিখিনি কাম কৰিছে, হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি হৈছে, বহুতখিনি ক্ষতি তেওঁলোকে যিখিনি কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই, ঠগাইছে তাৰমানে মানুহক। গতিকে তেওঁলোকে অলপ চিন্তা কৰিব লাগিছিল। আৰু এতিয়া আমি ধৰক আমি ক'লোৱে যে আমি ৰাজ্যিক কমিটিৰ এজন সদস্য, কাৰ্যকৰী সদস্য। আমি এই ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ, আমাৰ কেন্দ্ৰীয় সমিতিয়ে দিলেহে আমি ক'ব পাৰিম। কিন্তু মই পাৰ্চনেলি ক'ব বিচাৰোঁ যে BTR চুক্তিটোত অথচ আমি আৱেগিক প্ৰকাশ কৰিছোঁ যে যিটো হৈছে বেয়া হোৱা নাই, কিন্তু তাতে আমাৰ কাৰণে একো নাই। এইটো দুখজনক কথা। আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ কাৰণে এই চুক্তিটোত একো নাই। ইয়াৰ উপৰিও আমি BTCত থকা চুক্তিত কি আছে আমি গোটেইখিনি জানো, সেইখিনি আমি আপোনালোকৰ তাত এইটোৱে আমি নকওঁ। কিন্তু আমাৰ সংখ্যালঘুৰ পৰা আৰম্ভ কৰি বাকী জনগোষ্ঠীখিনিও যাতে সম অধিকাৰ ভূমি ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত সম অধিকাৰ যাতে থাকে, আৰু যি দলে এই ক্ষেত্ৰত আমাক সম অধিকাৰ দিব, নিশ্চয় সেই দলৰ হৈ আমি সম্পূৰ্ণভাৱে আমি ৰাজনৈতিক ক্ষেত্ৰত আমি যুদ্ধ সংগ্ৰাম আমি কৰি যাম বুলি সম্পৰ্কত এতিয়া আমি ক'ব নোৱাৰিম। যে যি ৰাজনৈতিক এতিয়ালৈকে ইলেকশ্যন হ'ব, ইলেকশ্যনৰ পিছত মানে তেওঁলোকে চৰকাৰ হোৱাৰ পিছত কি দিব। বিগত দিনতো আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰেও কৈছিলে যে বিভিন্ন সুবিধা দিয়া হ'ব, কিন্তু আমি তেখেতৰ আণ্ডাৰত কি ডেভেলপ কৰিছে নকৰিছে নাজানো। কিছুমান আমি বহুত দেখা পাইছোঁ যে নাই, আমি বহুত মানে এই আমাক ঠগাইছে বুলি আমাৰ এটা দিনকেইটা আজিৰ পৰা কোনো ধৰণৰ তেনেকুৱা একো আমি পোৱা নাই। আৰু আমি অন্যান্য ক্ষেত্ৰতো আমাক নালাগে, আমি কোৱা নাই যে আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া বহুত মানুহ এতিয়া বহুত বস্তুৰ পৰা তেওঁলোকে একেবাৰে PMOৰ পৰা আৰম্ভ কৰি বা IO ঘৰৰ পৰা আৰম্ভ কৰি বা অন্যান্য ক্ষেত্ৰত বহুত এতিয়া বাকী আছে। সেইখিনি ক্ষেত্ৰত কি হৈছে নহৈছে নাজানো, কাৰ খামখেয়ালি হৈছে নাজানো। ইতিমধ্যে PMOৰ ক্ষেত্ৰত যিটো GTEC হৈছে, এই ক্ষেত্ৰতো বহুত গৰীব দুখীয়া মানুহ ৰৈ গৈছে। গতিকে এইখিনি এতিয়া ভৱিষ্যতলৈকে কি হ'ব আমি নাজানো, কিন্তু আমি এই ক্ষেত্ৰত আমি সংগ্ৰাম কৰিম। যিখিনি গৰীব দুখীয়া মানুহ আমাৰ BTCত আছে, অকল সংখ্যালঘু বুলি নহয় বাকীখিনিকো কৈছোঁ, এইখিনিৰ কাৰণে আমি সংগ্ৰাম কৰি যাম যে আমাৰ গৰীব দুখীয়া মানুহখিনি BTCত সম্পূৰ্ণভাৱে মানে এটা সুবিধা পাব লাগে বুলি। বা আমাৰ এইখিনি আপুনি যিটো প্ৰশ্ন কৰিছে যে আমাৰ যিখিনি মানুহ ইতিমধ্যে ইউপিপিএলৰ দলত যোগদান কৰিছে, আমি তেওঁলোকক আমাৰ কেন্দ্ৰীয় সমিতিৰ কিছুমান নিৰ্দেশ মৰ্মে তেওঁলোকে গৈছে। মোৰ এজন বন্ধু
সতীৰ্থ বন্ধু জয়নাল আলী ইতিমধ্যে ভাইচ প্ৰেচিডেণ্ট তেখেতক দিছে আৰু যাৰ কাৰণে আমি এই দলক এতিয়াও কৈছোঁ যে আমি দলক ৱেলকাম জনাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ৱেলকাম জনাইছোঁ তেওঁ এনেকুৱা এটা সুবিধা দিছে আমাৰ মানুহক কিন্তু বিগত দিনতো আমি চাইছোঁ যে আমাৰ যিটো এতিয়া BPF দল আছিলে তেওঁলোকে তেনেকুৱা এটা সুবিধা দিয়া নাই তেনেকৈ ইভেন কি এটা CLC চেয়াৰমেনো হাগ্ৰামা মহিলাই ডাঙৰীয়াই দিয়া নাই আমি পাইছোঁ কিন্তু এতিয়া ৰাজনৈতিক ক্ষেত্ৰত যিটো ধুনীয়া ভূমিকা আমি ইতিমধ্যে UPPLৰ পৰা আমি দেখিছোঁ আমি UPPLৰ ছাপৰ্টাৰ নহয় কিন্তু দেখিছোঁ সুবিধা দিছে এই সুবিধা যাতে ভৱিষ্যতে যাতে থাকে আৰু আমাৰ জাতিৰ হৈ যাতে গোটেইখিনি যদি আমাৰ অধিকাৰ যাতে থাকে বা আমি আমাৰ মৌলিক যিখিনি অধিকাৰ আমি যদি পাওঁ নিশ্চয় আমি তেওঁলোকক স্পষ্টভাৱে আমি এটা সুন্দৰ ৱেলকাম জনাম আমি ৰাজনৈতিক ক্ষেত্ৰত যিখিনি এতিয়া বৰ্তমান অধিকাৰ দিছে সেইখিনি আমি ৱেলকাম জনাইছোঁ আৰু আগন্তুক সময়তো যাতে আমাৰ সম্পূৰ্ণভাৱে মানে আমাৰ দাবীখিনি অক্ষুণ্ণ থাকে বা আমাৰ মৌলিক অধিকাৰখিনি অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি কিবা সংঘাত আছে নেকি নাই এতিয়ালৈকে থাক ধৰক আমাৰ মাজত আমচু হ'ল যোৱাকালি কেইবাবছৰ হ'ল আৰু আমচু হ'ল আজি 40 বছৰ হৈ গ'ল আহিছে আমচুৱে ইতিমধ্যে আমচু কি ইছ্যু লৈ আহিছে আমি সেইটো নাজানো নিশ্চয় কিছু ইছ্যু থাকিব পাৰে সেইটো আমাৰ ক'ব লগা নাই কিন্তু তেওঁলোক আৰু আমাৰ লগত তেনেকুৱা এটা সুসম্পৰ্ক আমাৰ লগত তেনেকুৱা নাই তেওঁলোকে আপোনালোকে গমেই পাই আছে চবেই গম পাই আছে যে তেওঁলোকে কি কৰি আছে কি কৰা নাই আৰু আমি কি কৰি আছোঁ আমি কি কৰা নাই গতিকে তেওঁলোকৰ লগত আমাৰ সংঘাত কৰা আমাৰ তেওঁলোকৰ প্ৰয়োজন নাই আৰু তেওঁলোকেও কৰিব নে নকৰে নাজানো আমি কিন্তু তেওঁলোকৰ লগত কোনো সংঘাত আমাৰ কৰিব আমাৰ ইচ্ছা নাই কিন্তু এই মুহূৰ্তত আমাৰ এই অঞ্চলত আমি এইকাৰণে আমি কৈছোঁ যে এটা ইমান দিন নহ'ল এতিয়া কিয় এটা আৰু এটা কিছুমান মুছলিমী ব্যক্তিয়ে মুছলিমী ৰাজনৈতিক দলৰ মানুহে মুছলিমী দলৰ মানুহে দল নহয় দলৰ মানুহে আজি এইখিনি কৰিব বিচাৰিছে কিবা নিশ্চয় ৰাজনৈতিক স্বাৰ্থ থাকাৰ কাৰণে কাৰণ আমাৰ পৰা সমৰ্থন ক্ষেত্ৰত কিবা তেওঁলোকে মানে ইজিলি বিচাৰে মানে যাতে আমি তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰোঁ তেওঁলোক আমাৰ পিছে পিছে ঘূৰি নুফুৰে এইটো কাৰণে আমি তেওঁলোকৰ পিছত যোৱা নাই কাৰণে তেওঁলোকে কিছুমান মানুহে অস্থিৰতাত ভুগি কেনে আজি এইটো কৰি আছে তেওঁলোকৰ দলৰ মুখ্য ভূমিকা কোন সেইটো নাজানো কিন্তু কিছুমান মুছলিম ব্যক্তি এইটো কৰি আছে গতিকে এই ক্ষেত্ৰত আমাৰ তেওঁলোকৰ লগত কোনো তেনেকুৱা সংঘাত নহয় যদি তেওঁলোকে কিবা কৰে সেইটো কৰক আমি কিন্তু তেওঁলোকৰ লগত কোনো সংঘাত আমি নকৰোঁ কাৰণ তেওঁলোকে যি ইছ্যু লৈ আহক কিছুমান জাতিৰ হৈ কথা কৈছে আমি এইটো জানো বাছ আমাৰ লগত তেওঁলোকৰ লগত ইমান এটা হেৰি নাই আৰু সাধাৰণৰ বা সংখ্যালঘু জনসাধাৰণ গোটেই অসমৰ আছে কিন্তু বড়োলেণ্ড ছাত্ৰ সন্থাই মাত্ৰ বড়োভূমি থকা সংখ্যালঘু জাতি জনগোষ্ঠীৰ কাৰণে কিছুমান কথা কৈছে কিছু তাতে তেওঁলোকৰ কথাটো তেওঁলোকৰ মানে আমি তেনেকুৱাকৈ মানে মাত্ৰ জাতিৰ হৈ কাম কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক পোৱা নাই গতিকে তেওঁলোকৰ লগত তাৰমানে আমি তেওঁলোকৰ লগত আৰু আমাৰ লগত বহুত ডিফাৰেঞ্চ আছে তেওঁলোকৰ লগত আমাৰ লগত বহুত অমিল আছে কাৰণ আমাৰ জাতিৰ হৈ তেওঁলোকে সেনেকৈ ফুল পেজত তেওঁলোকে কাম আমি কৰা নাই বুলি আমি স্পষ্ট জানো আৰু আমাৰ সাংবাদিক বন্ধুসকলক মই সাংগঠনিক অভিনন্দন প্ৰদান কৰিছোঁ মোৰ আগতে আমাৰ জিলা সমিতিৰ উপসভাপতি ৰুহুল আমিন খান ডাঙৰীয়াই ক'লে গোটেইখিনি মই এইখিনি ক'ব বিচাৰিছোঁ আমাৰ এই অঞ্চলৰ যিবিলাক সংখ্যালঘু ৰাইজ আছে তেওঁলোকক ৰাজনৈতিকভাৱে চক্ৰান্ত কৰি বিপথে পৰিচালিত কৰাৰ কাৰণে এটা বিশেষ ৰাজনৈতিক দলে কিছুমান এজেণ্ডা হাতত লৈছে আৰু তেওঁলোকে বিগত কালছোৱাত বহুত দুৰ্নীতি এই অঞ্চলত কৰিছে যাৰ খতিয়ান যদি দাঙি ধৰিব লাগে এদিনত বা অলপ সময়ৰ ভিতৰত আমি সেইবিলাক ধৰিব নোৱাৰিম বহু সময় লাগিব গতিকে তেওঁলোকৰ সেই কৰ্মকাণ্ড দেখি ৰাইজৰ মাজত নিশ্চয় এটা মিশ্ৰিত প্ৰতিক্ৰিয়া তেওঁলোকে দেখা পায় যাতে সংখ্যালঘু ৰাইজক যাতে ভোটখিনি লোৱাৰ কাৰণে যাতে বিপদে পৰিচালিত কৰিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে এজেণ্ডা হাতত লৈছে তাতে এতিয়া আমি শুনিবলৈ পাইছোঁ যে বিশেষ এটা সংখ্যালঘু সংগঠনৰ আঞ্চলিক কমিটি ইয়াত গঠন হ'বলৈ গৈ আছে শুনিব পৰা মতে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই সেই সংগঠনটোৰ যে আঞ্চলিক সমিতি ইয়াতে যে গঠন হ'ব তো BTC নিৰ্বাচনৰ আগৰ পৰা এই অঞ্চলৰ বিভিন্ন সমস্যাৰ দ্বাৰা জৰ্জৰিত আমাৰ ৰাইজ কিন্তু তেওঁলোকে কোনোদিন তেনেকুৱা পদক্ষেপ আমাৰ এই অঞ্চলত সেই যিসকল বুদ্ধিজীৱী সংগঠন কৰিব বিচাৰি আছে তেওঁলোকে তেনেকুৱা পদক্ষেপ লোৱা নাই কিন্তু যেতিয়া BTC পৰিষদীয় ইলেকশ্যন আহিল সমাগত দেখি তেওঁলোকে ভাবিছে যে আমাৰ সংখ্যালঘু ৰাইজসকলে কিজানি তেওঁলোকক ভোট প্ৰদান নকৰেই নেকি তেওঁলোকৰ কৰ্মকাণ্ডৰ কাৰণে সেই তাৰ ভীতিগ্ৰস্ত হৈ তেওঁলোকে এই আঞ্চলিক সমিতি তেওঁলোকৰ ছত্ৰছায়াত গঠন কৰিবলৈ গৈ আছে গতিকে মই আমাৰ এই অঞ্চলৰ সংখ্যালঘুসকলৰ ৰাইজক আহ্বান জনাওঁ যে তেওঁলোকে এইবিলাকৰ বিভ্ৰান্তিত নপৰি যিহেতু আমচুৱে জন্মলগ্নৰ পৰা BTC অঞ্চলৰ বুলি নহয় গোটেই অসমৰ সংখ্যালঘু ৰাইজৰ হৈ মাত মাতি আছে গতিকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বা জিলা সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ
আদেশ অহালৈকে অপেক্ষা কৰি আমাৰ সিদ্ধান্ত যাতে মানে তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। আমাৰ এই অঞ্চলৰ সকলো ৰাইজে দেখা পাইছে যে আমাৰ সংখ্যালঘু ৰাইজৰ মাজত বিভেদ হোৱা বিভিন্ন আঞ্চলিক অৰাজনৈতিক সংগঠন তেওঁলোকে গঢ়ি উঠাইছে এই অঞ্চলত। আৰু এইবেলি BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আমাৰ গৰিজাৰ কালিকলা আঞ্চলিক আমচুক বিভিন্ন প্ৰলোভনৰ দ্বাৰা তেওঁলোকৰ সপক্ষে সংখ্যালঘু ৰাইজৰ মাজত যাই পেলাই তেওঁলোকৰ কথাবিলাক উপস্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বিভ্ৰান্তিত পৰি তেওঁলোকে ইয়াতে আকৌ এটা আঞ্চলিক দল গঠন কৰাৰ যো-জা চলাইছে। এইখিনিয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ নেতাবিলাক আছে, তেওঁলোকে এই বিষয়ত মতামত আগবঢ়াব। আমি আঞ্চলিক সমিতিৰ ফালৰ পৰা এই বিষয়ত আমি একো মতামত এতিয়া আগবঢ়াব নোৱাৰিম। আৰু মোৰ লগত উপস্থিত আছে আমাৰ দিলৱাৰ হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় সমিতি। তেওঁ এইবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকক নিশ্চয় দিব। পোনপ্ৰথমে গৰাঝাৰ কালিখোলা আঞ্চলিক সমিতি আমচুৰ তৰফৰ পৰা আমি আপোনালোকৰ ইলেক্ট্ৰনিক যিখিনি আমাৰ মিডিয়া আছে, ৱেব মিডিয়া যিখিনি আছে, আমি আপোনালোকক যি হিচাপে প্ৰথমে মাতিছিলোঁ এটি সংবাদমেল আমাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা দিয়াৰ কাৰণে, তো আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ এই আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই সংবাদমেলটো আমি কিয় পাতিবলৈ আমি বাধ্য হৈছোঁ সেই বিষয়ে নিশ্চয় ক'ব লাগিব। গতিকে আমি ইতিমধ্যে শুনিছোঁ বিভিন্ন এংগলত আমি শুনিবলৈ পাইছোঁ যে আমাৰ অঞ্চলত বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল, আৰু এই অঞ্চলত আমাৰ আমচু একমাত্ৰ জাতীয় সংগঠন আমচু হিচাপে আমাৰ আঞ্চলিক সমিতিখন আছে। ইয়াৰ উপৰিও অঞ্চলত সংখ্যালঘু জাতীয় সংগঠন বুলি ক'লে একমাত্ৰ আমাৰ আমচু ইয়াত আছে আৰু বেলেগ কোনো তেনেকুৱা ধৰণৰ সংগঠন নাই। গতিকে নিৰ্বাচন আমাৰ সমাগত, কিছুদিন পিছতে আমাৰ BTC নিৰ্বাচন হ'বলৈ গৈ আছে। আমি প্ৰত্যেকবাৰ দেখিবলৈ পাওঁ যে এই BTC নিৰ্বাচন যেতিয়া আহে তেতিয়া বিশেষ ৰাজনৈতিক দলে প্ৰত্যেকবাৰ আমাৰ এই আঞ্চলিক আমচুৰ লগত এটা ষড়যন্ত্ৰ কৰে। আৰু এইবুলি আমি দেখিবলৈ তেনেকুৱা পাইছোঁ যে এটা বিশেষ ৰাজনৈতিক দলে আমাৰ এই আমচুৰ বাহিৰে তেওঁলোকে হয়তো ভীতিগ্ৰস্ত হৈছে, নিৰ্বাচনত চাগে জয়ী হ'ব নোৱাৰিব, যাৰ কাৰণে সম্পূৰ্ণ ভীতিগ্ৰস্ত হৈ এটা বিশেষ সংখ্যালঘু ছাত্ৰ ইউনিয়ন নতুনকৈ ইয়াতে জন্ম দিয়াৰ কাৰণে এটা পৰিচৰ্চা কৰি আছে বা পৰ্যালোচনা কৰি আছে বুলি আমি উমান পাইছোঁ। যাৰ কাৰণে এই যি ৰাজনৈতিক দলৰ ছত্ৰছায়াত এই কাণ্ড হ'বলৈ গৈ আছে, কিছুমান মুষ্টিমেয় ৰাজনৈতিক নেতাৰ জৰিয়তে তেওঁলোকক আমি গৰাঝাৰ কালিখোলা আঞ্চলিক আমচুৰ তৰফৰ পৰা আমি তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে এনেকুৱা নিকৃষ্ট ৰাজনীতি, কমচে কম জাতি বিক্ৰী কৰা নিকৃষ্ট ৰাজনীতিৰ দৰে ৰাজনীতি আমাৰ লগত কমচে কম সংখ্যালঘু জনতাৰ লগত কৰিব নালাগে। আমি সকীয়াই দিছোঁ তেওঁলোকক যাতে এনেকুৱা ৰাজনীতি নকৰে, ঘৃণনীয় ৰাজনীতি যাতে নকৰে। যাৰ কাৰণে আমি আজিৰ এই সংবাদমেলটো আমি দিবলৈ বাধ্য হৈছোঁ। আমি এনেকুৱা শুনিছোঁ। ইয়াৰ উপৰিও আমাৰ এনেকুৱা ধৰণৰ বহুত আগতে হৈ গৈছে যে তেওঁলোকে কেৱল নিৰ্বাচন আহিলেই এটা প্ৰিয় পাত্ৰ হৈ উঠে, ৰাইজৰ কাৰণে কাম কৰিম বুলি, কিন্তু এটা বিশেষ ৰাজনৈতিক দলৰ ছত্ৰছায়াতহে কেইজনমান মুষ্টিময় নেতাই এনেকুৱা কাণ্ড প্ৰত্যেক তেওঁলোকৰ মধুৰ বাক্যত যাতে তেওঁলোকে নিজৰ জাতীয় সংগঠন আমাৰ আমচু এৰি তেওঁলোকৰ মিঠা বাক্যবানত যাতে মুগ্ধ হৈ নিজৰ যাতে অস্তিত্ব তেওঁলোকে বিলীন নকৰে আৰু নিজে যাতে কেইদিনমানৰ কাৰণে তেওঁলোকৰ লগত জড়িত হৈ নিজৰ জাতি যাতে বিক্ৰী কৰা এটা কাম কাজ যাতে নিয়োজিত নহয়, তাৰ কাৰণে তেওঁলোকক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, বিশেষকৈ শিক্ষিত যুৱক চামক। এই অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক আমি আহ্বান কৰিছোঁ, যিহেতু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিয়ে এতিয়ালৈকে ৰাজনৈতিকভাৱে BTC নিৰ্বাচনৰ বাবে কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। যাৰ কাৰণে যেতিয়ালৈকে আমাৰ কেন্দ্ৰীয় আমচুৱে যেতিয়ালৈকে আমাক কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন নিদিয়ে যে কোনটো দলক তেওঁলোকে ছাপোৰ্ট কৰিব, এনেকুৱা ধৰণৰ কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। যাৰ কাৰণে আমাৰ অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক আমি উত্থাপন কৰিব বিচাৰিছোঁ, বিশেষভাৱে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে কোনো হতাশগ্ৰস্ত হ'ব নালাগে,
কোনো বিভ্ৰান্তিকৰ পৰিস্থিতিত আপোনালোকে ভুগিব নালাগে। যেতিয়া সময় হ'ব আপোনালোকৰ ঘৰে ঘৰে গৈ ক'ত আপোনালোকে ভোট দিব লাগে, ভোট প্ৰদান কৰিব লাগে, আমি নিজে লগত থাকি আপোনালোকক আমি দিহা পৰামৰ্শ দিম। গতিকে এইখিনি আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক। লগতে বিশেষকৈ আমি আজি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ, যিহেতু এতিয়ালৈকে আমাৰ হাতত কোনো ধৰণৰ ক্লু আহি পৰা নাই যে কোন বিশেষ ৰাজনৈতিক দলে, কোন বিশেষ ছাত্ৰ সংগঠন এই অঞ্চলত নতুনকৈ আঞ্চলিক সমিতি গঠন কৰিবলৈ গৈ আছে। ইয়াৰ প্ৰতিক্ৰিয়া আমি পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম। প্ৰয়োজন হ'লে আমাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। আমি একেলগে জিলা সমিতিৰ তৰফৰ পৰা আমি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। গতিকে বৰ্তমানলৈকে আমি এইখিনিয়ে কৈছোঁ যে সম্পূৰ্ণভাৱে এইটো এটা আমাক প্ৰপেগেণ্ডা কৰিছে। তেওঁলোকৰ ছত্ৰছায়াত আমি নোযোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতি তেওঁলোকে কৰাবলৈ বাধ্য হৈছে বুলি আমি অনুমান কৰিছোঁ।